সুদীৰ্ঘ সংগ্ৰামৰ সময়ত আমাৰ ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিক সমস্যা সমাধানৰ কাৰণে বিভিন্ন সময়ত আমি যদিও অৰাজনৈতিক জাতীয় সংগঠন ৰাজনৈতিকভাৱে আমি কিছু পদক্ষেপ বা কিছু কাম কাজ আমি কৰি আহিছোঁ আৰু এইবুলি আমি ইনডাইৰেক্টলি আমি যি দলে বিটিআৰ চুক্তি যোনটো শান্তি চুক্তি বুলি কোৱা হৈছে 2020 27 জানুৱাৰীত যি এফচু এনডিবিৰ 4টা ফৈদ আৰু ইউবিপিৰ মাজত সম্পাদিত হ'ল সেই চৰকাৰ আৰু দলক সমৰ্থন আমি জনাবৰ কাৰণে আমি সমৰ্থন জনাই আমি ইয়াত ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক ভোটদান দিবৰ কাৰণে বড়ো ৰাইজক আমি আহ্বান জনাইছোঁ। কথাটো স্পষ্ট যে বিটিআৰ চুক্তিৰ আধা ডজন চুক্তি ৰূপায়ণ হৈ গ'ল, আধা ডজন চুক্তি এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে আৰু তাত ৰাজনৈতিকভাৱে কিছু পদক্ষেপ বিটিআৰৰ গাঁও অন্তৰ্ভুক্ত বা সম্প্ৰসাৰণ সীমা বাউণ্ডাৰী কমিশ্যনৰ কথা আছে। বড়ো কছাৰী কাউন্সিল ফ্ৰেমটো বনোৱা হৈছে, ইণ্টাৰিম কাউন্সিল হৈ গ'ল। ইয়াত গাঁও নটিফিকেশ্যন সমষ্টি নিৰ্ধাৰণ বা ইয়াত নিৰ্বাচন মানে সম্পাদিত কৰিবলৈ বাকী আছে। কাৰ্বি আংলং কাউন্সিলৰ অধীনত বড়ো লোকক ST হিলৰ মৰ্যাদা দিয়া কথা, এইবিলাক ৰাজনৈতিক বিষয়বস্তুবিলাক আছে আৰু আনপিনেদি এই চুক্তিৰ যোগেদি যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন সেই স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কথাটো আছে। তো আঁচনি উন্নয়ন শান্তি সম্প্ৰীতি এইবিলাকতো আমাক থাকিবই, আমাক নিৰাপত্তা লাগিব, উন্নয়ন লাগিব, সা সুবিধা পাব লাগিব, চাকৰি বাকৰি অৰ্থনৈতিক শিক্ষা দীক্ষা দিশত আগবাঢ়ি যাব লাগিব আৰু এই যি মিচিঙৰ ভূমি, বড়োৰ ভূমি আৰু আন জাতি জনগোষ্ঠীৰ যি সমন্বয়ৰ ভূমি ইয়াত আমি শান্তিৰে আমি জীয়াই থাকিব লাগিব। তো ইয়াৰ কাৰণে আমি ইয়াত আহ্বান জনাইছোঁ যে বড়ো চুক্তিৰ ৰূপায়ণৰ কাৰণে এইবুলি আমি যি দল আৰু যি চৰকাৰে এই চুক্তিখন কৰি দিলে আৰু এই চুক্তিখন ৰূপায়ণ কৰাত তেওঁলোকে দায়িত্ব লৈছে, দায়িত্ব সহকাৰে কাম কৰিছে। তো ইয়াৰ কাৰণে আমি কৈছোঁ যে ডক্টৰ ৰমেশ পেগু ধেমাজি সমষ্টিৰ পৰা জিকি পেলাই যাতে বিধানসভাৰ মজিয়াত বড়ো চুক্তি ৰূপায়ণৰ কাৰণে বা আন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা শান্তিৰ কাৰণে বড়ো মিচিং একেলগে মিলি ইয়াতে টাই আহোম বা ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী যি আছে সকলোৱে আমি আগলৈ যাব লাগিব। তাৰ কাৰণে আমি ইয়াত আহ্বান জনাবলৈ আহিছোঁ আৰু বাকী ৰাইজে সঁহাৰি দিছে আৰু ৰাইজৰ ওপৰত যিহেতু ৰাইজৰ অধিকাৰ গণতন্ত্ৰত ৰাইজে ইয়াৰ মেণ্ডেটটো দিব। মই আশাবাদী যে ৰমেশ পেগু ডাঙৰীয়া ইয়াৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। বড়ো অট'নমাছ কাউন্সিলে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব যদি আপোনালোকৰ নতুনকৈ চুক্তি কৰিছে বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ জৰিয়তে এই বড়ো অট'নমাছ বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ চুক্তিয়ে বাহিৰৰ বড়োখিনিৰ মাজত কেনেধৰণৰ ভোটৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব? নাই, এইটো এই অধিকাৰটো সুদীৰ্ঘ সময় মানে বিচাৰি পেলাই আন্দোলনত আছিলোঁ, গণতান্ত্ৰিক আন্দোলন, বিভিন্ন প্ৰক্ৰিয়া পন্থাৰ আন্দোলন। তো এই চুক্তিটো হোৱাৰ পিছত বড়ো কছাৰী কাউন্সিলৰ যোগেদি বড়ো জাতিৰ উন্নয়ন, বড়ো জাতিৰ কলা সংস্কৃতি ভাষা মানে বিভিন্ন যিবিলাক আগুৱাই যাব লাগে সেইটো আমি এতিয়া মানে নিশ্চিতভাৱে আমি কাম কৰি যাব পাৰিম আৰু বড়ো ৰাইজে এইটো পোৱাত যথেষ্ট তেওঁলোকে নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বুলি ভাবে? নাই, নিৰ্বাচনটোতো ইয়াত যিহেতু কৰণীয় কাম কাজ আছে তো ৰাইজে এই প্ৰতি সঁহাৰি জনাব আৰু ইয়াত 100% ৰাইজৰ মানে সঁহাৰি আছে আৰু ৰাইজে যোনটো বিচাৰিছিল BACত এইটো হোৱা নাছিল, BTCত মানে এইটো হোৱা নাছিল, বিটিআৰ চুক্তি আৰু বড়ো কছাৰী কাউন্সিল দুয়োটা সম্পাদিত হ'ল। তো ইয়াৰ কাৰণে ৰাইজে যথেষ্ট মানে সুখী আৰু ৰাইজে বহুত মানে আশাৰ বাটেৰে চাই আছিল যে এইটো আমাৰ কেতিয়া হ'ব। আৰু ইয়াত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়াই সুদীৰ্ঘ মানে 15টা বছৰ তেওঁলোকৰ কাৰ্যকালত বড়ো কছাৰী কাউন্সিল গঠন প্ৰক্ৰিয়াত যেনেকুৱা বাধা, যেনেকুৱা মানে তেওঁলোকৰ মানে ঠগ প্ৰবঞ্চনা ৰাইজক আশ্বাস দি পেলাই ভোট ল'লে, তাৰপিছত কৰি নিদিলে। তো এইবাৰ আমি কৰিহে ৰাইজক কৈছোঁ যে এইটো ৰূপায়ণৰ কাৰণে ৰাইজে ভোটদান দিয়ক, সেই কথাটো আমি কৈছোঁ স্পষ্টভাৱে। ধন্যবাদ। তেনেকুৱা প্ৰভাৱ দেখা নাই। এইটো তেওঁ ৰাজনৈতিক ব্যক্তি হয়, ৰাজনৈতিক দলসকলে তাৰ উত্তৰটো দিব, কিন্তু তেওঁৰ এতিয়া প্ৰভাৱ নপৰিবলৈ মই স্পষ্ট ভাষাৰে মই ক'ব বিচাৰোঁ। ধন্যবাদ।